হাই বন্ধু বান্ধৱীসকল, আজি মই বৰ্ণমালা সিৰিজৰ এইচ আখৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ নামৰ প্ৰথম আখৰ যদি এইচ আখৰেৰে আৰম্ভ হয় তেনেহ'লে ভিডিঅ'টো নিশ্চয় চাব। চেনেলটো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব অপশ্যনৰ কাষত থকা নটিফিকেশ্যন আইকনটো প্ৰেছ কৰিব নাপাহৰিব। নামৰ প্ৰথম আখৰেৰে সকলোৱে নিজৰ বিষয়ে জানিব বিচাৰে। নামৰ প্ৰথম আখৰেৰে সকলোৱে নিজৰ দুখ, গুণ, প্ৰেম, কেৰিয়াৰ আদিৰ বিষয়ে জানিব পাৰে। আহকচোন এইচ আখৰৰ বিষয়ে জানো। যদি কোনোবা ল'ৰা বা ছোৱালীৰ নাম ইংৰাজী এইচ আখৰেৰে আৰম্ভ হয় তেতিয়াহ'লে তেওঁলোক বহুত সংকোচী আৰু সংবেদনশীল হয়। এওঁলোকে সহজে মনৰ ভাৱ আনৰ আগত প্ৰকাশ নকৰে। এওঁলোকে দুখত থাকিলেও আনৰ আগত নকয় আৰু সুখী থাকিলেও কোৱা দেখা নাযায়। সেয়ে এওঁলোকক ৰহস্যময় ব্যক্তি বুলি ক'ব পৰা যায়। এওঁলোকক বুজি পাব টান, কিন্তু এওঁলোক অন্তৰৰ পৰা ভাল হোৱা দেখা যায়। এওঁলোকৰ নিজৰ সন্মানৰ প্ৰতি বহুত চিন্তা থাকে। এওঁলোকৰ চাৰ্প ব্ৰেইন হয়, সেয়েহে এওঁলোকে ৰাজনীতি আৰু প্ৰশাসনিক ক্ষেত্ৰত বেছিকৈ কাম কৰা দেখা যায়। এওঁলোকে সহজে কাৰো লগত প্ৰেম প্ৰস্তাৱ নিদিয়ে, কিন্তু যাক ভাল পায় বহুত গভীৰ অন্তৰেৰে ভাল পোৱা দেখা যায়। এওঁলোকৰ বিবাহিত জীৱন সুখৰ হোৱা দেখা যায়। এওঁলোকে বহুত টকা পইচা উপাৰ্জন কৰে, কিন্তু নিজৰ ওপৰত খৰচ কৰিয়ে ভাল পায়। স্বভাৱত এওঁলোকক অহংকাৰী বুলি বহুতে ভাবে, কিন্তু যিবিলাক এওঁলোকৰ ক্ল'জ ফ্ৰেণ্ড হয় তেওঁলোকে জানে এওঁলোক যে বহুত পবিত্ৰ হৃদয়ৰ হয়। এওঁলোকৰ তাত জ্ঞানৰ ভঁৰাল পোৱা যায়। এওঁলোকে জীৱনত বহুত উন্নতি কৰাও দেখা যায়। এওঁলোকে বেলেগক আদেশ দি ভাল পায়, কিন্তু বেলেগৰ আদেশ মুঠেও সহ্য কৰিব নোৱাৰে। ধন্যবাদ, আজিলৈ এইখিনিয়ে।